কবিতাৰ শিৰোনাম কিয় জানো আজি এনেকুৱা লাগিছে, কিয় জানো আজি এনেকুৱা লাগিছে, যেন এই নিজান সন্ধিয়াৰ গভীৰতাত যেন সকলো আবেগ দাহ যাবলৈ ধৰিছে। মনৰ সেই বিখ্যাত অনুভূতিবোৰো দেখোন নাইকিয়া হৈ গৈছে। সকলো ফালে মাথো গভীৰ আন্ধাৰ, আৰু আন্ধাৰৰ দৰিচাত সিঁচৰিত হৈ আছে অন্তহীন আবেগ। মনৰ যেন সকলো বিষাদ এটি অন্ত যাবলৈ লোৱা বেলিৰ আঁৰত লুকাই গৈছে। লুকাই লুকাই আবেগবোৰেও ফেঁকুৰিছে। নিৰ্জনতাৰ হেঙুলিয়ে যেন অন্তৰখন খামুচি ধৰিছে। হেঁপাহবোৰো অনীহাৰ পথত নামিছে। এখোজ আগুৱাবলৈ যাওঁতে মনৰ আহুৱাবোৰে পেৰি ধৰিছে। যেন আকৌ সেই একেটি বিষাদ হোৱাৰ ভয়ত মনটোৱে কাবা তুলিছে। যেন সকলো সুতে পেলাই দিছে ভিতৰ এমুকুৰা দুখৰ ভাণ্ডাৰ। সেই অনুভূতিয়ে বৰ সহ্য হৈছে। কিয়নো জানো আজি এনেকুৱা লাগিছে।